এই মৰতি যোৱা এয়া আমাৰ বৰমা। এই ধন্না মিঠোৱা এই খাওঁতো মোবাইলটোতো এৰিবলৈ পোৱা নাই হা ঐ তই মাৰ বাপেৰৰ তেজটোৰ পৰা খাবলৈ আহিলি হে একদম মানে তোক যে বুলকতে মোৰ মুখ বিষাইছে এই চব যে এই নমৰেও নিসিজেও হা বুলকতে একদম গোটেই ঘৰখন অশান্তি লগাই দিছে এনেকুৱা এটা দিন নহয় এইটো আৰে মা এয়া আমাৰ হিপহপমেন। তুমিনো কিয় বলকি আছা বলকিবলৈ তোমাক কি পাপাই বিয়া পাতিছিল নেকি হয় দে পাপা কোৱা না তুমি কি মাক বলকিবলৈ বিয়া পাতিছিলা এয়া আমাৰ বৰদেউতা। আকৌ মই তোমাক কিবা বলকিবলৈ বিয়া পাতি আনিছো নেকি কেনেকে চাইছা মই কিবা এই ভাত খোৱা টাইমত কথা নাপাতা কথাটোহে কৈছো কিবা এনেকে চাবলৈনো কিটো আছে সেইটোৱে আৰু বাপেক চাহে পুতেক আৰু গাত কথা লাগিলেহে হে কি যে কোৱা আৰু মাক চাই বোলে এনাৰ্জিটো তোমাৰ গৈছিল নে মোৰ গৈছিল এইটো যে মানুহটো যে এইটো ঐ গৰু এই চৈকা পাতিক দেখিছ কেনেকুৱা সি হা তোতকৈ কিমান ডাঙৰ সি কেইবছৰনো ডাঙৰ এই চায়েন্সত পঢ়ি কেইবাকে কিতাপ লিখিছে নে কি লিখিছে বোলে গম পাওঁ নে বাৰু সেইবিলাক এই তই অকলে পাবজিটোকে খেলি থাকা গৰু কি কোৱা কিতাপ লিখিছে কেলা গমেই নাপাওঁচোন আমি ৰেডে ময়ো গম নাপাওঁ কিতাপ লিখিছে আই অবাক কেনেকৈ গম পাবি আৰু পাবজি বাহিৰে দেশৰ কিবা কি ঘটি আছে গম পা জানো দেখিছ কুকুৰৰ পোৱালি এই লোকৰ পুতেকে এই চায়েন্সৰ কিবা কিতাপো লিখিলে তইতো এই প্ৰেমৰ কবিতা এটাও লিখিব নোৱাৰিলি এইটো কি মানুহ বাৰু হা কাৰ আগত কি কথা ক'ব লাগি একোৱেই নাজানে এইটো কি যি হ'ব আৰু এই মানুহটোৰ নহয় হয় পাই এই তুমি যে মাৰ কাৰণে লিখিছিলা কবিতা কিতাপবিলাক এই আলমাৰীটো কিতাপৰ ভিতৰত পাইছিলোঁ মই পঢ়িলোঁ ঐ কি কলি তই কি কলি ৰেলৰ ডবা চব পঢ়িলোঁ ঐ মনত অসভ্য চালা চুপ তোৰ মই নিজেই দেখিছোঁ আকৌ তোমালৈ দেউতাই চিঠি আৰু কবিতা লিখি পঠিয়াবোৰ যে তুমি যে আলমাৰী এখন কিতাপৰ মাজত থৈ দিছা হেৰা তুমি এতিয়াও এইবিলাক থৈ দিছা ন তুই এতিয়াও থৈ দিছে না ঐ কুকুৰৰ পালি ঐ চুপ থাক নালাগে যা মোৰ সন্মুখৰ পৰা এই চবৰ পৰা একদম শান্তি নাই মানে একদম কিছু উঠ যা কলগন্ধ কুকুৰৰ পালি লাজ পইচা হ'লে মই যাওঁৱেই অকল যে আপোনাৰ পৰাই এনেকুৱা হ'ব বুলি পাইছে গম পাইছেনে পুতেকক যে একদম মানে ফটোৱা কৰি তুলিলে আৰু চলা এইটো কুকুৰৰ পোৱালিটো এইটো হেৰা এই তেনেকৈ নক'বা তুমিনো কিয় ভাল নকৰিলা কিয় অসম দেশৰ ভীষণ কথা পুতেকে কথা ক'লে মাক বাপেকহে ৰজা বাট আই হেভ এ গভীৰ কুৱেশ্যন মই যদি কুকুৰৰ পোৱালি মোৰ মা আৰু দেউতা কি সুধি লওঁ কি হয় মা আৰু দেউতা মই যদি কুকুৰৰ পোৱালি মই যদি কুকুৰে তোমালোক কি কাহিনী ইমানতেই সমাপ্ত হৈছে। ঐ তই কাক কথা ক'লি ঐ